পাছত টাইম আছে কবলৈ কি হে দাদা আপোনাৰ মানে সময় নাই নেকি টাইম আছে কবলৈ পাছত কম হেল্ল' গাইজ তো সকলোৰে খবৰ বাৰু ভাল নে ধুনীয়া বিউটিফুল তে গাইজ আজি মই আচলতে আপোনালোকক ক'বলৈ গৈ আছো পাঠকৰ বিষয়ে হয় আপোনালোকে ঠিকেই অনুমান কৰিছে পংকজ পাঠকৰ বিষয়ে পংকজ পাঠকে সুন্দৰভাৱে নিজৰ জীৱনটো অতিবাহিত কৰি আহিছিলে আপোনাৰ মোৰ দৰে পংকজ পাঠকে জিঅ' নেট ব্যৱহাৰ কৰে 4G ফোন ব্যৱহাৰ কৰে আৰু ইনষ্টাগ্ৰামত মানে ৰিলছ ভিডিঅ'বোৰ চোৱাৰ লগতে নিজেও বনায় ইনষ্টাগ্ৰাম ৰিলছ ভিডিঅ'বোৰ চাই থাকোতে যেতিয়া ধুনীয়া ছোৱালীবোৰ আহি যায় ঠিক তেতিয়াই মানে পংকজ পাঠকৰ মুখৰ পৰা এটাই কথা ওলাই যায় তুমি কোই और देखे तो जलता है दिल बड़ी मुश्किलों से संभलता हूँ दिल দেখিছানে বাৰু আমাৰ দাদাৰ মানে গাত বিয়া পাতা হল লাগাই নাই संभलता हूँ दिल অকল এয়াই নহয় গোটেই দিনটো মানে ধুনীয়া ছোৱালী বোৱাৰীবোৰ ইনষ্টাগ্ৰামত দেখা পায় পংকজ পাঠকে আচলতে ৰাতি বিচনাত টোপনি যায় হাই দেখিছানে বাৰু আমাৰ পংকজ পাঠকৰ মানে ঠাণ্ডা ৰিলছ ভিডিঅ' চাই টাইম পাছ কৰি থাকোতে এদিন পংকজ পাঠকে মানে হঠাৎ দেখিলে এইটো ভিডিঅ' বাইদেউ কেইজনীৰ এই ভিডিঅ'টো দেখা পাই পংকজ পাঠকৰ আচলতে গোটেই ৰাতিটো মানে বিচনাত টোপনি নাই আমাৰ সমাজত আচলতে ছোৱালী বোৱাৰীবোৰ কোন দিশে গতি কৰি আছে গোটেই ৰাতিটো উজাগৰা থাকি পংকজ পাঠকে এইবোৰ ভাবিলে 3 দিন 3 ৰাতি টোপনি নমৰাকে ভবাৰ পাছতো পংকজ পাঠকে ইয়াৰ কোনো উত্তৰ বিচাৰি নাপালে আৰু অৱশেষত পাপ কৰ্মবোৰ ত্যাগ কৰি তেওঁ অকণমান ভক্তিৰ পথলৈ আহিলে ইডোখন নকঙে আৰু ভক্তিৰ পথলৈ অহাৰ পাছতে পংকজ পাঠকে মহিলাসকলৰ কাৰণে বনালে আমাৰ এই বান্দৰ পেকুৱাৰ গুৰিটো খুৱাওক যিসকলে নিজৰ হাজবেণ্ড থকাৰ পিছতো কপালৰ সেন্দুৰ লুকুৱাই মেলি শ্লিভলেছৰ নামত মামুলি অন্তৰ্বাদ পিন্ধি পেলাই ফেচবুক ইনষ্টাগ্ৰামত আহি পেলাই জিলিলে কেঁচা বাদাম কৰি থাকে আপোনালোকক কৈছো আপোনালোকে আপোনালোকৰ হাজবেণ্ডসকলক আমাৰ এই বান্দৰ পেকুৱাৰ গুৰিটো খুৱাওক ৰাতিপুৱা খুৱাব আপোনালোকৰ স্বভাৱ সলনি হৈ যাব এইটো মোৰ গেৰাণ্টি পংকজ পাঠকে মহিলাসকলক ব্যৱহাৰ কৰিবলৈ দিলে আমাৰ এই বান্দৰ পেকুৱাৰ গুৰিটো খুৱাওক বাইদেউহঁতৰ পিছে এতিয়া ব্যৱহাৰ কৰাহে কথা পিছে কেতিয়া খুৱাব লাগে মনত আছেনে ৰাতিপুৱা খুৱাব আপোনালোকৰ স্বভাৱ সলনি হৈ যাব এইটো মোৰ গেৰাণ্টি তো গাইজ ভিডিঅ'টো চাই বাৰু আপোনালোকে কেনে পালে বান্দৰ কাকুৱাৰ গুৰি যদিহে আপোনালোকৰ খাব মন নাই তেতিয়াহ'লে এই ভিডিঅ'টো কৰি দিয়ক লাইক হয় নেকি আৰু যদিহে আপোনালোকৰ আমাৰ বাইদেউহঁতৰ মানে ৰিলছ ভিডিঅ'বোৰ চাই মন ভৰি যায় তেতিয়াহ'লে কৰি দিয়ক এই ভিডিঅ'টোত এটা সুন্দৰ কমেণ্ট লগতে যদিহে আপোনালোকৰ নিউটনে যিটো আপেল সৰি পৰাৰ ফলত মাধ্যাকৰ্ষণ শক্তি মানে আৱিষ্কাৰ কৰিছিলে সেই আপেলটো লৈ পংকজ পাঠকৰ মূৰত মাৰিব মন গৈছে তেতিয়াহ'লে কৰি দিয়ক ভিডিঅ'টো অকণমান শ্বেয়াৰ গাইজ পুনৰ লগ পাম আপোনালোকক অন্য এটা ভেকচিনৰ সৈতে তো আজিলৈকে এৰিলো বাই আৰে মুকেশ পূৰ্বালীৰ কাৰণে থৈ দিয়া বান্দৰ কাকুৰাৰ গুৰিখিনি বোলে জেছ বিয়া খাই দিলে হোৱাই মানে দাদা হোৱাই
Hey,